হেই ফ্ৰেণ্ড, নমস্কাৰ। আজি মই আপোনালোকক আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ, যদি আপোনাৰ মোবাইলটো হেৰাই গৈছে বা ক'ৰবাত চুৰি হৈ গৈছে, তেন্তে হ'লে আপোনাৰ মোবাইলটো 10 ছেকেণ্ডৰ ভিতৰত আপুনি আপোনাৰ মোবাইলৰ লোকেশ্যনটো পাব, ক'ত আছে আপোনাৰ মোবাইলটো। তো এই টিপছটো জানিবলৈ হ'লে এই ভিডিঅ'টো পুৰা চাব লাগিব। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈ হয়। তো যোৱাৰ আগতে কৈছোঁ, যদি মোৰ চেনেলত নতুন হয়, মোৰ মইনুল মনচিৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰিব। তো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো প্ৰথমতে আপুনি আপোনাৰ মোবাইলটোতো হেৰাই গৈছে, তো ফটাফট আপুনি আপোনাৰ কোনোবা ফ্ৰেণ্ডৰ বা কোনোবা ঘৰৰ মোবাইলেদি আপোনাৰ গুগলত যাব। গুগলত যাই চাৰ্চ কৰিব মাই ডিভাইচ। চাৰ্চ কৰি আপোনাৰ ইয়াতে এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনাৰ তাতে জিমেইল একাউণ্টৰ লগত লগ ইন কৰিব আহিব। লগ ইন কৰি জিমেইল একাউণ্টটো মাৰিব লাগিব। তাৰপিছত আপোনাৰ পাছৱাৰ্ডটো মাৰিব লাগিব। পাছৱাৰ্ডটো মৰাৰ লগে লগে আপোনাৰ মোবাইলত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপুনি চাব পাৰিব আপোনাৰ মোবাইলটোৰ লোকেশ্যন, আপোনাৰ মোবাইলটো ক'ত আছে, একদম স্পষ্টকৈ চাব পাৰিব। তাৰপিছত যদি আপোনাৰ মোবাইলটো হেৰাই যোৱা নাই বা ওচৰে পাজৰে ক'ৰবাত পৰি আছে, তেন্তে হ'লে আপুনি এটা 1 নম্বৰ অপশ্যনটো বজাইছে প্লে চাউণ্ড, এই প্লে চাউণ্ড অপশ্যনটোত মাৰি দিলে আপোনাৰ তাতে মোবাইলটো চাউণ্ড কৰিব। কৰিলে আপুনি আপোনাৰ মোবাইলত এটা মেছেজ দিব পাৰিব আৰু বা এটা কণ্টেক্ট কৰা মোবাইল নম্বৰ দিব পাৰিব, যাতে মেছেজটো চাই কিনে আপোনাৰ মোবাইলটো ঘূৰাই দিয়ে। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটোত কণ্টেক্ট কৰে। 3 নম্বৰ অপশ্যনটো হ'ল আপোনাৰ মোবাইলটো যদি লোকেশ্যনটো নাপায়, তেন্তে হ'লে আপোনাৰ মোবাইলত যদি ইম্পৰ্টেণ্ট বস্তু থাকে, সেইকেইটা ইৰেজ ডিভাইচ মানে বস্তুবিলাক আপুনি ডিলিট কৰি দিব পাৰিব আপোনাৰ মোবাইলৰ। আপোনাৰ মোবাইল ফোনটোৰ যিটো ফটো, ভিডিঅ' বা কিবা যদি ইম্পৰ্টেণ্ট বস্তু থাকে, বস্তুকেইটা আপুনি ডিলিট কৰি দিব পাৰিব এইটো মোবাইলৰ পৰা। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কৰিব, আৰু যদি বেয়া পাইছে তেনেহ'লে ডিছলাইক কৰিব আৰু